মাটিত পানী, বায়ুত পানী, মেঘত পানী, গৰ্ভত পানী, দুগ্ধত পানী, তেজত পানী, বীৰ্যত পানী, যোনিত পানী, ঘামত পানী, অশ্ৰুত পানী। পানীৰেই জীপাল এই জীৱন। পৃথিৱীৰ 2/3, মগজুৰ 80%, শৰীৰৰ 60% ভৰি আছে কেৱল পানীৰে। পানীতেই জন্ম পৃথিৱীৰ প্ৰথম প্ৰাণৰ। কঠিন প্ৰকাশত থাকেনে জীৱনৰ মিঠা আবেদন? কঠোৰতাত থাকে কেৱল আঘাতৰ সম্ভাৱনা। কঠিনৰ গৰ্ভত যে প্ৰৱেশ কৰিব নোৱাৰে কোনেও, নাথাকে কোনো প্ৰৱেশৰ বাট। গভীৰলৈ সোমাব পাৰি, গভীৰ হ'ব পাৰি কেৱল জলৰ গৰ্ভত। জলতৰংগত যে জাগি উঠে এবুকু শিহৰণ। শৰীৰ তিতি যায় শাওনৰ বৰষুণত। মোক যে লাগে গভীৰতা, লাগে বিশাল সাগৰ। মোক যে লাগে তীব্ৰ গতি, লাগে খৰস্ৰোতা নদী। মোৰ পৃথিৱী, মোৰ মগজু, মোৰ শৰীৰৰ 100% ভৰি থাকে কেৱল প্ৰেমেৰে।